বি পজিটিভৰ সমূহ দৰ্শকক নমস্কাৰ জনাই বি পজিটিভৰ আজিৰ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ বিষয় হৈছে অসম টেট 2021 অৰ্থাৎ টেট এক্সামিনেশ্যন 2021 আৰু এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলে পোনপ্ৰথমে তাৰিখবোৰ খুব ভালকৈ লক্ষ্য কৰিব লাগিব। অৰ্থাৎ চৰকাৰে যি গভৰ্ণমেণ্ট নটিফিকেশ্যন জাৰি কৰিছে যোৱা 14 ছেপ্টেম্বৰ তাৰিখত নটিফিকেশ্যন জাৰি কৰা মতে আমি প্ৰথমে আবেদন কৰিব লাগিব, কাৰণ আবেদন কৰিলেহে আমি প্ৰাৰ্থিত্ব পাম, তাৰপিছত আমি পৰীক্ষাত অৱতীৰ্ণ হ'ম। গতিকে আবেদন কৰিবৰ কাৰণে নীতি নিয়ম মেনুৱেল ইনষ্ট্ৰাকশ্যনেল মেনুৱেলটো ভালকৈ চাই ল'ব আৰু আবেদন কৰাৰ হিচাপে তাৰিখ মতে আবেদন কৰিবলৈ সাজু হওক। 15 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। ইতিমধ্যে আবেদন আৰম্ভ হৈ গৈছে আৰু মই অনুৰোধ জনাম যে 25 ছেপ্টেম্বৰ নহয়, পাৰ্য মানে 23 ছেপ্টেম্বৰৰ আগতে আবেদন কৰি শেষ কৰক, কাৰণ অন্তিম 2টা দিন আপুনি হাতত ৰাখক, কাৰণ সেই সময়ত যদি ছাৰ্ভাৰ ডাউন কিবা প্ৰব্লেম দেখায় তেতিয়াহ'লে টেনশ্যন বৃদ্ধি পাব। গতিকে টেনশ্যন কম সময়তে আবেদনটো কৰি লওক আৰু ঠিক তেনেকৈ 15 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ পিছত আপুনি এডমিট কাৰ্ডখন অনলাইন এডমিট কাৰ্ডখন পাব 10 অক্টোবৰৰ পৰা একেবাৰে 24 অক্টোবৰ পৰীক্ষাৰ আগলৈকে, আৰু পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব 24 অক্টোবৰ তাৰিখে বুলি চৰকাৰে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে। আৰু এই নটিফিকেশ্যন মতে আপোনালোকে আবেদন কৰিবলৈ যাওঁতে কেইটামান গুৰুত্বপূৰ্ণ দিশ বৰ ভালকৈ চাব লাগিব যে আপুনি এবাৰ আবেদন কৰাৰ পিছত পুনৰাই সেইটো কাৰেকশ্যন কৰাৰ কাৰণে কোনো ধৰণৰ আবেদন কৰিব নোৱাৰিব, ক্লেইম কৰিব নোৱাৰিব। সেই গতিকে আবেদন কৰাৰ আগতে মেনুৱেল ইনষ্ট্ৰাকশ্যন খুব ভালকৈ চাই ল'ব, তেতিয়াহ'লে খুব সহজতে ভালকৈ আবেদন কৰিব পাৰিব। আৰু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ দিশ কোৱা হৈছে যে যদি কোনো ফলছ ইনফৰমেশ্যন, কোনো ভুল তথ্য আপুনি আপলোড কৰে তেতিয়াহ'লে তাৰ কাৰণে আপুনি ক্ৰিমিনেলি লাইবল হৈ থাকিব। গতিকে তথ্যবোৰ শুদ্ধ সঠিককৈ দিয়াৰ কাৰণে চেষ্টা কৰিব। আৰু আবেদনৰ কাৰণে প্ৰয়োজন হ'ব 2টা পেপাৰত যিহেতু পৰীক্ষা হ'ব, LPৰ কাৰণে এটা আৰু UPৰ কাৰণে, অৰ্থাৎ LPৰ কাৰণে 1ম শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ আৰু UPৰ কাৰণে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। চ' LPৰ কাৰণে এটা ফিজ আৰু UPৰ কাৰণে ছেপাৰেট ফিজ। আনৰিজাৰ্ভ কেটেগৰীৰ ব্যক্তিসকলৰ কাৰণে 325 টকা পাৰ পেপাৰ, আৰু ৰিজাৰ্ভ কেটেগৰীৰ ব্যক্তিসকলৰ কাৰণে যেনেকৈ SC ST OBC ফিজিকেলি হেণ্ডিকেপ ইত্যাদি ব্যক্তিসকলৰ কাৰণে 300 টকা পাৰ পেপাৰত আপোনালোকে অনলাইন যোগে মানে ফিজটো প্ৰদান কৰিব লাগিব, তেতিয়াহ'লে আপুনি প্ৰাৰ্থিত্ব পাব। এবাৰ প্ৰাৰ্থিত্ব পাবৰ কাৰণে অৰ্হতাবিলাক গভৰ্ণমেণ্ট নটিফিকেশ্যনত খুব ভালকৈ দিয়া হৈছে। খুব সহজতে ক'বলৈ গ'লে LPৰ কাৰণে আইদাৰ হায়াৰ ছেকেণ্ডেৰী 50% অৰ গ্ৰেজুৱেশ্যন উইথ DLED, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী 50% নতুবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, লগতে DLED থাকিব লাগিব। আৰু UPৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা থাকিব লাগিব আৰু DLED থাকিব লাগিব, আৰু যদি কোনোবাৰ DLEDৰ পৰিৱৰ্তে BED কৰা হয় তেতিয়াহ'লে BED কৰা প্ৰাৰ্থীজন কিন্তু গ্ৰেজুৱেশ্যনত 50% থাকিব লাগিব। এনেকৈ অপশ্যনেল আৰু কিছুমান অৰ্হতা তাতে দিয়া আছে। মূল বেছিক কথাখিনি এইখিনিয়ে অৰ্হতাৰ কাৰণে আছে। গতিকে এই মানে নটিফিকেশ্যনটো চাব, গুৰুত্ব সহকাৰে চাব, তাৰপিছত আবেদন কৰিব। আৰু আবেদন কৰাৰ সময়ত বা আবেদন কৰিবলৈ যোৱাৰ আগত ইনষ্ট্ৰাকশ্যনেল মেনুৱেলটো বৰ ভালকৈ চাব, কাৰণ তাতে প্ৰয়োজন হ'ব আপোনাৰ ফটো, ছিগনেচাৰ এইবিলাক আপলোড কৰিব লাগিব, ফিজ ইত্যাদিবোৰ চাব লাগিব। আৰু খুব গুৰুত্ব সহকাৰে মই আকৌ কৈছোঁ এইকাৰণেই যে ফলছ ইনফৰমেশ্যনৰ কাৰণে ক্ৰিমিনেলি লাইবল হৈ থাকিব যিদৰে, ঠিক তেনেকৈ ভুল হোৱাৰ পিছত আকৌ কাৰেকশ্যন কৰাৰ কাৰণে কোনো সুযোগ দিয়া নহ'ব। কাৰেকশ্যন কৰিবলৈ গ'লে হয়তো পুনৰাই আবেদন কৰিব লাগিব, আৰু পুনৰাই আবেদন কৰিলে আপোনাৰ আকৌ 300 টকা 2টা পেপাৰৰ কাৰণে 600 বা 650 টকা আপোনাৰ দিব লগা হ'ব। ইয়াতে আৰু এটা কথা হৈ আছে যে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন BED বা DLEDৰ কাৰণে যিসকল পাৰ্চুইং কেণ্ডিডেট মানে লৈ আছে, অৰ্হতাটো সম্পূৰ্ণ কৰি আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু চূড়ান্ত বৰ্ষৰ এডমিট কাৰ্ড আপলোড কৰিব লাগিব। ফাৰ্ষ্ট ইয়াৰ বা মানে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ তেনেকুৱা প্ৰাৰ্থীয়ে কিন্তু তাতে অৰ্হতা সম্পন্ন নহ'ব। এইটো আছিলে মানে সময়সীমা আৰু কিছু আবেদন কৰাৰ ক্ষেত্ৰত কিছু ইনষ্ট্ৰাকশ্যন। এইবাৰ আহিছোঁ যে পৰীক্ষাৰ কাৰণে আমি কেনেকৈ সাজু হ'ম। পৰীক্ষাৰ কাৰণে সাজু হ'বৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে কুল মাইণ্ডেড
মানে সম্পূৰ্ণ সুস্থিৰ সিদ্ধান্ত লওক, ভালকৈ পঢ়ক। কাৰণ আমি মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যেনেকৈ পঢ়া শুনা কৰিছিলোঁ চূড়ান্ত বৰ্ষৰ পৰীক্ষাবিলাকৰ কাৰণে, তাতকৈ অলপ বেছিকৈ পঢ়াৰ চেষ্টা কৰিব। এইকাৰণেই মই কৈছোঁ যে সেইবিলাক আছিল আপোনাৰ অৰ্হতা অৰ্জন কৰাৰ একোটা পৰীক্ষা। কিন্তু এইবাৰ এইবেলি যিটো টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে, এইটো কিন্তু নিজৰ অৰ্হতা বৃদ্ধিৰ লগতে এই অৰ্হতাটো হ'ব আপোনাৰ চাকৰি পাবৰ কাৰণে যোগ্যতা, মানে আপোনাকে যোগ্য কৰি তুলিব। গতিকে এডুকেশ্যনেল কোৱালিফিকেশ্যনতকৈ টেট পৰীক্ষাটো অলপ বেছি গুৰুত্ব দিয়ক। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলে আপুনি শিক্ষকতাৰ দৰে এটা মহান বৃত্তিত নিজকে নিয়োগ কৰিবৰ কাৰণে যোগ্যতা সম্পন্ন হ'ব। সেই গতিকে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ নিচিনাকৈ খুব গুৰুত্ব সহকাৰে যথেষ্ট পঢ়া শুনা কৰক, তেতিয়াহ'লে নিশ্চয়কৈ টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব বুলি মই আশা কৰোঁ। এবাৰ কথা হৈছে যে অকল পঢ়াটো কেনেকৈ পঢ়িলে সহজ সুবিধা হ'ব, তাকেই লৈ মই আজিৰ এই আলোচনাটো কৰিব বিচাৰিছোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি যিমানেই নপঢ়ক কিয় কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে কনচেপ্ট ক্লিয়াৰ হ'বই লাগিব। আপুনি পৰীক্ষাৰ প্ৰশ্নবোৰ 100,000 প্ৰশ্ন উত্তৰ মুখস্থ কৰিলেও আপুনি পৰীক্ষাত উত্তীৰ্ণ নহ'বও পাৰে। পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ চিলেবাছত ইনক্লুড কৰা বিষয়বোৰৰ ওপৰত সম্পূৰ্ণ দখল, কনচেপ্ট ক্লিয়াৰ কৰি হ'ব লাগিব। এবাৰ তেনেহ'লে যিহেতু চিলেবাছ অনুযায়ী লাগিব, তেতিয়াহ'লে মানে চৰকাৰে দিয়া SSA পৰ্টেলত, SSA আছাম পৰ্টেলত বা SSA আছামত যদি আপুনি গুগলত চাৰ্চ কৰে SSA আছাম, তাতে টেট এক্সামিনেশ্যন 2021 বুলি চিলেবাছ লিখা থাকিব। সেইটো LP আৰু UPৰ ছেপাৰেটকৈ আছে, সেইটো ডাউনলোড কৰি লওক। কাৰণ উইদাউট চিলেবাছ আপুনি কোনফালে যাব, কি পঢ়িব? চিলেবাছৰ পৰিসৰটো আপুনি জানিব লাগিব, তেতিয়াহ'লে আপোনাৰ পঢ়াত অলপ সুবিধা হ'ব আৰু আপুনি কি পৰিসৰত পঢ়িব সেইখিনি আপুনি জনাত সহজ হ'ব। এবাৰ চিলেবাছ মতে যিকেই নাথাকক কিয় LPৰ কাৰণে এটা ছেপাৰেট আৰু UPৰ কাৰণে এটা ছেপাৰেট পৰীক্ষা হ'ব। তো LPৰ বিষয়বস্তু 5টা বিষয়বস্তু কম্পালচাৰী হিচাপে সাঙুৰি লোৱা হৈছে। 5টা বিষয় 30 কৰি 150 নম্বৰৰ পৰীক্ষাত আপুনি অৱতীৰ্ণ হ'ব লাগিব। আৰু 150 নম্বৰৰ পৰীক্ষাৰ কাৰণে আপোনাক 150টা মিনিটে দিয়া হ'ব, অৰ্থাৎ 2.5 ঘণ্টা সময় দিয়া হ'ব। প্ৰতিটো প্ৰশ্নৰ কাৰণে আপুনি 1 মিনিটকৈ সময় পাব। তো LP স্কুলৰ কাৰণে 5টা কম্পালচাৰী বিষয় হৈছে, প্ৰথম হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, সেকেন্ড হৈছে ল্যাঙ্গুৱেজ 1, থাৰ্ড ল্যাঙ্গুৱেজ 2, ফৰ্থত আছে মেথছ আৰু ফিফথত আছে এনভাইৰনমেণ্টেল ষ্টাডিজ। এবাৰ কোনটো বিষয়ৰ কাৰণে কি পঢ়িলে আপোনাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহজ হ'ব? প্ৰথম আহিছোঁ আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পৰীক্ষাটোত যদি আপুনি উত্তীৰ্ণ হ'ব বিচাৰে, ভাল নম্বৰ মানে অৰ্জন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি অতি কমেও 2খন গাইডবুক, ভাল প্ৰকাশনৰ 2খন গাইডবুক সম্পূৰ্ণৰূপে অধ্যয়ন কৰিব লাগিব। আৰু এই অধ্যয়নটো পৰিপুষ্ট হ'বৰ কাৰণে, কনচেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে আপুনি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন কিতাপ 2খন ৰেফাৰেঞ্চ কিতাপ হিচাপে পঢ়িব লাগিব কনচেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে। আৰু ইয়াৰ উপৰিও DLEDৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড চাইল্ড সাইকোলজি যিবিলাক বিষয় আছে সেইবিলাক, বা BEdৰ মানে শিশু সম্পৰ্কীয় যিবিলাক মানে পঢ়া শুনা আছিলে, সেই বিষয়বিলাক অলপ পঢ়া শুনা কৰিলে আপোনাৰ নিশ্চয় কনচেপ্ট ক্লিয়াৰ হ'ব। আৰু এনেকৈ পঢ়ি গৈ থাকিলে আপুনি পৰীক্ষাৰ আগতেই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি বিষয়টোত সম্পূৰ্ণ আয়ত্ত কৰিবলৈ সুবিধা হ'ব। গতিকে 2খন গাইডবুক আৰু ৰেফাৰেঞ্চ কিতাপ হিচাপে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন, আৰু ইফালে আপোনাৰ DLED BEdৰ ৰেফাৰেঞ্চ কিতাপকেইটা পঢ়িব। দ্বিতীয় বিষয়টোত আহিছোঁ। দ্বিতীয় বিষয়টো হৈছে ল্যাঙ্গুৱেজ 1। ল্যাঙ্গুৱেজ 1ৰ ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ল্যাঙ্গুৱেজ 1 সেইটোৱে যিটো আপোনাৰ মাতৃভাষা বুলি আপুনি নিজেই ঘোষণা কৰিছে। তো মাতৃভাষাত আপুনি ইমানখিনি দখল থাকিব লাগিব যে ভাষাটোৰ বিষয়ে সম্পূৰ্ণ কথাই জানিব লাগিব। আৰু তাতে কিছুমান বিষয় ধৰি দিয়া হৈছে যিবিলাক বিপৰীত শব্দ, পৰোক্ষ উক্তি, প্ৰত্যক্ষ উক্তি, এইবিলাকতো আপুনি পঢ়িবই। তাৰোপৰি কিছুমান সাহিত্যিকৰ বিষয়ে কৈছে, য'ত নেকি যেনে বুলি কৈছে যে অসমৰ প্ৰখ্যাত সাহিত্যিকবিলাক যেনে বুলি কোৱাৰ লগে লগে যিকেইটা দিছে ইয়াৰ ওপৰত আছে। গতিকে প্ৰখ্যাত সাহিত্যিক যিমানকেইটা আছে, যাৰ বিষয়ে আপোনাৰ জ্ঞাত আছে, সেই গোটেই ব্যক্তিসকলৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰিব লাগিব পৰীক্ষাত ভাল ফলাফল মানে কৰিবৰ কাৰণে। আৰু সেইটোৰ কাৰণে মই অনুৰোধ জনাম আপোনালোকক যে অতি কমেও 2খন ভাল প্ৰকাশনৰ গাইডবুক অধ্যয়ন কৰাৰ উপৰিও
অসমীয়াত ভাল দখল মানে ভাল নম্বৰ মানে ল্যাঙ্গুৱেজ 1 বুলি কওঁতে মই প্ৰথমে অসমীয়াৰ কথাটো ক'ব বিচাৰিছোঁ। ল্যাঙ্গুৱেজ 1 হিচাপে বড়ো আছে, বেংগলীও আছে, হিন্দীও আছে। সেইটো যাৰ যিটো ল্যাঙ্গুৱেজ ফাৰ্ষ্ট হ'ব। মই যেহেতু অসমীয়াৰ মাধ্যমৰ ব্যক্তি আৰু অসমীয়াতে যেহেতু ভিডিঅ'টো বনাই আছোঁ, সেই গতিকে মই অসমীয়া মাধ্যমৰ অসমীয়াক ফাৰ্ষ্ট ল্যাঙ্গুৱেজ হিচাপে দিয়া ব্যক্তিসকলৰ কাৰণে ক'ব বিচাৰিছোঁ যে ফাৰ্ষ্ট ল্যাঙ্গুৱেজৰ কাৰণে আপোনালোকে ৰেফাৰেন্স বুক হিচাপে এনেই যিবিলাক বিষয়ভিত্তিক সেইবিলাকতো খুব সহজেই পাব। তাৰোপৰি অলপ ভালকৈ সেইখিনি কনসেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে 9-10ৰ উপযোগীকৈ যিবিলাক অসমীয়া ব্যাকৰণ আছে সেইখিনি অলপ ৰেফাৰেন্স বুক হিচাপে পাৰিবা। যেনে পঢ়িব পাৰি যেনে অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া সৰল ব্যাকৰণ, এনেকুৱা যিবিলাক মানে যিটো সহজতে পায় ৰেফাৰেন্স কিতাপ হিচাপে মুঠতে 9-10ৰ উপযোগীকৈ অসমীয়া ব্যাকৰণটো পঢ়িলে নিশ্চয়কৈ মানে ল্যাঙ্গুৱেজ 1 হিচাপে যিবিলাকে অসমীয়া ল'ব তেওঁলোকে উপকৃত হ'ব পাৰিব। তৃতীয়তে আহিছোঁ আমি ল্যাঙ্গুৱেজ 2 অৰ্থাৎ ইংৰাজী বিষয়ত। ইংৰাজী বিষয়ত কিন্তু যিমান আপোনাৰ কনসেপ্ট ক্লিয়াৰে নহওক, যিমানে আপুনি অভিজ্ঞতা সম্পন্ন নহওক কিয়, অভিজ্ঞতাৰ মূলতে কিন্তু আপুনি ল্যাঙ্গুৱেজ 1এৰে ল্যাঙ্গুৱেজ 2টোক বুজি পোৱাকৈ উপযোগী হ'ব লাগিব। অৰ্থাৎ মই এইখিনি কথা ক'ব বিচাৰিছোঁ, ইংৰাজীৰ প্ৰতিটো বিষয়ৰ সিলেবাসত সাঙুৰি লোৱা প্ৰতিটো বিষয়ৰ ধ্যান ধাৰণাখিনি আপুনি মাতৃভাষাত আয়ত্ত কৰি ল'ব পৰা হ'ব লাগিব। অৰ্থাৎ ট্ৰান্সলেট কৰি ল'ব পৰা হ'ব লাগিব নিজৰ ভাষাত। যদি নিজৰ ভাষাত ট্ৰান্সলেট কৰি ল'ব পাৰিছে তেতিয়াহ'লে প্ৰতিটো বিষয়ত সি টেন্সেই হওক, ইউজ অফ ভাৰ্বেই হওক, পাৰ্টছ অফ স্পীচেই হওক, যিটো বিষয়তে নকওক কিয় ইংৰাজী বিষয়ত ভাল নম্বৰ পাবলৈ হ'লে ইংৰাজীৰ পৰা মাতৃভাষাত ট্ৰান্সলেট কৰাৰ জ্ঞানখিনি আপোনাৰ থাকিব লাগিব। তেতিয়াহ'লে আপুনি বৰ ভাল নম্বৰ তুলিব পাৰিব। গতিকে ইংৰাজী বিষয়ত যিমান যি অধ্যয়ন নকৰক কিয়, যেনেকৈ আগতে কৈছোঁ, দুখন প্ৰকাশনৰ ভাল গাইডবুকৰ লগতে ৰেফাৰেন্স বুক হিচাপে আপোনালোকে ক্লাছ 9-10ৰ গ্ৰামাৰ ছেকশ্যনখিনি যদি ভালকৈ আয়ত্ত কৰিব পাৰে তেতিয়াহ'লে ইংৰাজী বিষয়ত ভাল নম্বৰ আয়ত্ত কৰিব পাৰিব। আৰু ইংৰাজী বিষয়ত ভাল নম্বৰ আয়ত্ত কৰিবৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে অৰ্থৰ জ্ঞান যথেষ্ট ভালকৈ থাকিব লাগিব। অৰ্থৰ জ্ঞান যদি ভালকৈ থাকে তেতিয়াহ'লে নম্বৰ উঠোৱাত খুবেই সহজ হ'ব। গতিকে ইংৰাজী বিষয়ত ভাল নম্বৰ পাবলৈ হ'লে প্ৰতিটো বিষয়ৰ অধ্যয়নৰ সময়ত মাতৃভাষাৰ কথাখিনি ভালকৈ বুজিবৰ কাৰণে চেষ্টা কৰিব বুলি মই আশা কৰিছোঁ। চতুৰ্থতে আহিছোঁ আমি মেথছ বিষয়। এবাৰ মেথছত যেনেকৈ বাকী 3টা বিষয়ৰ কথা ক'লোঁ 30টা প্ৰশ্ন থাকিব, ঠিক মেথছতো 30টা প্ৰশ্ন থাকিব। এবাৰ মেথছৰ 30টা প্ৰশ্নৰ উত্তৰ যদি আপুনি সম্পূৰ্ণকৈ কৰিব বিচাৰে তেতিয়াহ'লে সমাধান সূত্ৰৰ জৰিয়তে উত্তৰ কৰিব বিচাৰিলে 30টা প্ৰশ্নৰ কাৰণে আপোনাৰ 2 ঘণ্টাও খুলি যাব। কিন্তু পৰীক্ষাত আপোনাক মাত্ৰ 2.5 ঘণ্টা সময় দিয়া হ'ব 150টা প্ৰশ্নৰ কাৰণে। চ' আপুনি মেথছৰ কাৰণে সম্পূৰ্ণ দখল আৰু ভাল নম্বৰ উঠাবৰ কাৰণে বিষয়ত সাঙুৰি লোৱা, সিলেবাসত সাঙুৰি লোৱা বিষয়খিনি আপোনালোকে ষ্টাডি কৰিব গাইডবুকৰ জৰিয়তে। লগতে ৰেফাৰেন্স কিতাপ হিচাপে 4, 5, 6, 7 and 8 বিশেষকৈ এইকেইটা ক্লাছৰ আৰু পাৰিলে 9ৰো যিকেইটা বিষয় সাঙুৰি লোৱা হ'ব সিলেবাসত সাঙুৰি লৈছে সেইকেইটা বিষয়ত অধ্যয়ন কৰিলে নিশ্চয়কৈ গণিতত ভাল নম্বৰ পাব পাৰিব, ভাল আয়ত্ত হ'ব আৰু ভাল নম্বৰ পাব। কিন্তু ভাল আয়ত্ত আৰু ভাল নম্বৰৰ কাৰণে গণিতৰ সমাধান সূত্ৰৰ জৰিয়তে কৰিলে কিন্তু অসুবিধা হ'ব। তাৰ কাৰণে আপোনালোকে ইউটিউবৰ জৰিয়তে কিছুমান শৰ্ট ট্ৰিক্স, ভাল ভাল অভিজ্ঞ ব্যক্তিসকলৰ কাৰণে শৰ্ট ট্ৰিক্স মানে সুবিধাজনক হ'ব। যেনেকৈ এক্সৰ মান কি হ'ব, সেই এক্সৰ মানটো সম্ভাৱনীয়তা থকা উত্তৰটো আনি আমি এক্সৰ মানত বহাই যদি অংকটো কৰিব পাৰোঁ, সমাধান সূত্ৰৰ জৰিয়তে কৰিলে যিটো 5 নম্বৰ লাগিব 5 মিনিট সময় লাগিব সেইখিনি কিন্তু আমি আধা মিনিটতে উত্তৰটো কৰি দিব পাৰিম। সেই গতিকে শৰ্ট ট্ৰিক্স খুবেই জৰুৰী মেথছৰ কাৰণে। আৰু সেই শৰ্ট ট্ৰিক্স আয়ত্ত কৰিবৰ কাৰণে যিয়ে য'ত যেনেকুৱা স্কোপ পায়, বিশেষকৈ মই আপোনালোকক ৰেফাৰেন্স হিচাপে কৈছোঁ ইউটিউবত বহুত শ্বৰ্টকাট ট্ৰিক্স পোৱা যায়। ইউটিউব বা ফেচবুকতে কিছুমান পেজ আছে য'ত গণিতৰ শ্বৰ্টকাট ট্ৰিক্স পোৱা যায় আৰু সেইবিলাকৰ জৰিয়তে গণিত বিষয়ৰ উত্তৰ কৰিবলৈ যথেষ্ট সহজ হ'ব। যেনেকৈ ত্ৰিভুজ এটা মানে বহু ত্ৰিভুজ তাতে সাঙুৰি লোৱা হ'ব, কিমানটা ত্ৰিভুজ আছে যদি গণিব বিচাৰে তেনেহ'লে পাজলিং হ'ব। তাৰে এটা সূত্ৰ আছে, শৰ্ট ট্ৰিক্স সূত্ৰ মতে যদি আপুনি কৰে তেতিয়াহ'লে খুব সহজতে গণিতটো ত্ৰিভুজৰ সংখ্যাটো উলিয়াব পাৰিব। এনেকৈ গণিত বিষয়ত যদি ভাল নম্বৰ সময়মতে মানে উঠাব বিচাৰে তেতিয়াহ'লে আপুনি শৰ্ট ট্ৰিক্স জানিব লাগিব। অন্তিম পৰ্যায়ত আহিছোঁ আমি এনভাইৰনমেণ্টেল ষ্টাডিজ, পৰিৱেশ অধ্যয়ন। আৰু পৰিৱেশ অধ্যয়নৰ কাৰণে গাইডবুকত যিখিনি থাকে যথেষ্ট ভালেই থাকে দেখিছোঁ মই। তো 2খনমান গাইডবুক ষ্টাডি কৰিলে ভাল হ'ব। আৰু তাৰোপৰি ৰেফাৰেন্স কিতাপ হিচাপে ক্লাছ 3ৰ পৰা আৰম্ভ কৰি 5লৈকে পৰিৱেশ বিজ্ঞানৰ কিতাপটো অধ্যয়ন কৰিব। আৰু
6, 7, 8 সমাজ অধ্যয়ন কিতাপটো যদি অধ্যয়ন কৰিব পাৰে তেতিয়াহ'লে পৰিৱেশ অধ্যয়নৰ সম্পূৰ্ণ ৰেফাৰেন্স বুক ক্লিয়াৰ হৈ যাব। তো এইখিনি আছিল LP সেকশনৰ কাৰণে আয়ত্ত কৰিব পৰা বিষয় কেনেকৈ আমি সহজতে আয়ত্ত কৰিব পাৰোঁ। আৰু সহজতে আয়ত্ত কৰিবৰ কাৰণে আৰু এটা দিশ সদায় কুল মাইণ্ডেড খুব মানে সুস্থিৰ হিচাপে অধ্যয়ন কৰিব। খৰখেদা কৰিবলৈ চেষ্টা নকৰিব। খৰখেদা কৰিব লাগিব, আপুনি সময়টো বেছিকৈ অধ্যয়ন কৰক, তেতিয়াহ'লে ইমান খৰখেদা হৈ নাথাকিব। সময় কিন্তু খুব বেছি নাই। এবাৰ হৈছে ইউপিৰ কাৰণে। ইউপিৰ কাৰণে প্ৰথম চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, লেংগুৱেজ 1, লেংগুৱেজ 2 আৰু খালি একে থাকিব। ইংৰাজীৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে গ্ৰামাৰটো চাব। বিষয় থাকিল আৰু অপশ্যনেল বিষয় থাকিল সমাজ অধ্যয়নৰ শিক্ষক আৰু বিজ্ঞান বিষয়ৰ শিক্ষক, বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক। বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকৰ কাৰণে ক্লাছ 10 লৈকে সম্পূৰ্ণ গণিত বিজ্ঞানৰ ওপৰত দখল থাকিব লাগিব ৰেফাৰেন্স কিতাপ হিচাপে গাইড বুকৰ ওপৰি। আৰু সমাজ বিজ্ঞানৰ শিক্ষক হ'ব বিচৰাজনৰ গোটেইখিনি পাঠ গাইড বুকত দিয়া থাকিব। সেইখিনিৰ উপৰিও আপোনালোকে একেবাৰে ক্লাছ 3ৰ পৰা আৰম্ভ কৰি ক্লাছ 10লৈকে 5লৈকে পৰিৱেশ বিজ্ঞান আৰু 6ৰ পৰা আৰম্ভ কৰি সমাজ বিজ্ঞান কিতাপখন বৰ ভালকৈ পঢ়িলে সমাজ বিজ্ঞানৰ সকলোবোৰ প্ৰশ্ন উত্তৰৰ কাৰণে ৰেফাৰেন্স বুক হিচাপে যথেষ্ট হ'ব। তো আজি এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাইছিলোঁ এইকাৰণে যে পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি ল'ব। প্ৰথম কথা আছিলে মোৰ যে পৰীক্ষাত আবেদন কৰক, তেতিয়াহ'লে আপুনি প্ৰাৰ্থিত্ব পাব। আৰু প্ৰাৰ্থিত্বটোৰ সফলতা অৰ্জন কৰিবৰ কাৰণে অৰ্থাৎ পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'লে আপুনি উত্তীৰ্ণ হোৱাৰ আশা পুহিব পাৰিব মনত, তাৰ কাৰণে কিছু ষ্টাডিৰ কাৰণে এটা ৰেফাৰেন্স আইডিয়া দিয়া হ'ল। আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কাৰণে উপকৃত হ'ব। আৰু ঠিক পৰীক্ষাৰ আগে আগে আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰা হ'ব আপোনালোকৰ কাৰণে যে কিবিলাক শ্বৰ্ট ট্ৰিক্স, কিছুমান ট্ৰিক্স আছে যিবিলাক ট্ৰিক্সৰ জৰিয়তে পৰীক্ষাত ভাল নম্বৰ আহৰণ কৰিব পাৰোঁ। আৰু পৰীক্ষাত কেনেকৈ সুস্থিৰ মনেৰে পৰীক্ষাত কেনেকৈ সময় মিলাই মানে আমি উত্তৰবোৰ কৰিব পাৰিম, তেনেকুৱা ধৰণৰ কিছুমান শ্বৰ্ট ট্ৰিক্স, যেনেকৈ কেনেকৈ ঘঁহিব লাগিব, পৰীক্ষাত কেনেকৈ টাইম মেনেজমেণ্ট কৰিব লাগিব, পৰীক্ষাত কেনেকৈ মানে প্ৰশ্নবোৰ চালে কোনটো এৰিব লাগিব, সম্ভাৱনীয়তাৰ জৰিয়তে যেনেকৈ যিটো প্ৰশ্নৰ উত্তৰ সঠিককৈ নাজানো সেইটো প্ৰশ্নৰ উত্তৰ আমি যিটো কনফাৰ্ম জানো যিটো হ'ব নালাগে সেইটো বাদ দি পেলাই বাকীকেইটাৰ মাজত কেনেকৈ আইডিয়া কৰিম, এনেকুৱা কিছুমান শ্বৰ্ট ট্ৰিক্সৰ জৰিয়তে পৰীক্ষাৰ আগে আগে আৰু এটা ভিডিঅ' আপোনালোকৰ উপযোগীকৈ হ'ব বনাম বুলি আশা কৰি আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম।